বন্ধুসকল এৰ পৰা জেডলৈ ইয়াত ইংৰাজী বৰ্ণমালাখন লিখা হৈছে কিন্তু তাৰ মাজৰে এটা বৰ্ণ লিখা হোৱা নাই মাত্ৰ 5 ছেকেণ্ডত সেই বৰ্ণটো বিচাৰি উলিয়াওক বৰ্ণটো হ'ল ইউ বলক এবাৰ আৰু অলপ টান চাওঁ ইয়াত 1ৰ পৰা 50 লৈ ইংৰাজীত সংখ্যাবোৰ লিখা আছে আগৰ দৰে ইয়াতো এটা সংখ্যা লিখা নাই পাৰে যদি বিচাৰি উলিয়াওকচোন ইয়াত 31 সংখ্যাটো লিখা নাছিল আপুনি দেখি থকা তলৰ পাচিটোত ওপৰৰ পৰা মই 3টা ৰঙৰ কণী পেলাম আপুনি ক'ব লাগে তাৰে ভিতৰত বগা ৰঙৰ কণী কেইটা পৰিলে আহক আৰম্ভ কৰো বলক লেভেলটোত কেইটা কণী পৰে চাওঁ এইবাৰ 11টা কণী পৰিছিল লেভেল 3 টো অলপমান বেছি টান হ'ব ভালদৰে চাব কিন্তু বলক চাওঁ এইবাৰ পাচিটোত 20টা বগা কণী পৰিছিল পাছৰ পাজলটো চোৱাৰ আগতে এই 3টা লেভেলৰে আপুনি কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰিলে আমাক কমেন্ট কৰি জনাওক এজন ল'ৰাই তেওঁ প্ৰত্যেকটো জন্মদিনৰ দিনা এটা পিগি বেংকত 1 টকাকৈ জমা কৰি গৈ তেওঁৰ বয়স 60 বছৰ হোৱাত সেই পিগি বেংকটো ভাঙোতে তাৰ পৰা মাত্ৰ 15 টকাহে ওলাল এইটো কেনেকৈ হ'ল বাৰু এতিয়া আপুনি ভাবি আছে চাগে ল'ৰাজনে 45 বছৰৰ বয়সৰ পৰা সেই পিগি বেংকটোত পইচা পেলাইছিল কিন্তু তেনে নহয় ল'ৰাজনে প্ৰত্যেকটো জন্মদিনৰ দিনাই 1 টকাকৈ পেলাই গৈছিল অলপমান ভালদৰে ভাবক আৰু শুদ্ধ উত্তৰটো আমাক কমেন্ট কৰি জনাওক কাৰণ ল'ৰাজনৰ জন্ম 29 ফেব্ৰুৱাৰীত হৈছিল মানে লিপ ইয়েৰত হৈছিল তাৰ মানে তেওঁৰ জন্মদিন প্ৰত্যেক 4 বছৰ মূৰে মূৰে আহে আৰু প্ৰত্যেক 4 বছৰৰ পিছে পিছে 1 টকাকৈ পেলাব হলে 60 বছৰত 15 টকাই হ'ব আপুনি উলিয়াব পাৰিছিল নে বাৰু আমাক কমেন্ট কৰি জনাব বলক পাছৰ পাজলটো চাওঁ ইয়াত কি এলফাবেট বহিব বাৰু ইয়াত এ বহিব এবাৰ অসম বন্ধত প্ৰবীণ তেওঁৰ লগৰ এজনৰ ওচৰলৈ যাবলৈ আহি বাছ ষ্টপ পালেহি তাত আহি তেওঁ গম পায় অসম বন্ধ হোৱাৰ বাবে গাড়ীবোৰ ভালদৰে চলা নাই প্ৰায় 2-1 ঘণ্টাৰ মূৰে মূৰেহে 2-এখন গাড়ী অহা যোৱা কৰিছে তেনেতে সেই বাছ ষ্টপটোৰ মুখত 3খন গাড়ী আহি ৰখে প্ৰবীণে তাৰে এজনৰ পৰা লিফ্ট বিচাৰিবলৈ যোৱাৰ সময়তে পাছফালৰ পৰা এজন মানুহে আহি ক'লে ইয়াত থকা 3খন গাড়ীৰে 2খন বৰ বিপদজনক মানে লগত গৈ ডাঙৰ বিপদত পৰিব পাৰে মাত্ৰ এখন গাড়ীহে এনেকুৱা আছে যিখনত তুমি বিপদত নপৰা কথাষাৰ শুনি প্ৰবীণে লগে লগে গম পাই গ'ল কোন 2খন গাড়ী বিপদজনক এতিয়া আপুনিও ভালদৰে চাওক আৰু শুদ্ধ উত্তৰটো আমাক কমেন্ট কৰি জনাওক আপুনি অলপমান ভালদৰে মন কৰিলে দেখা পাব প্ৰবীণ ৰখি থকা বাছ ষ্টপটোত এখন গাড়ী আৰু এজন মানুহৰ ওৱান্টেড বেনাৰ মাৰা আছে এতিয়াতো চাগে নিশ্চয় বুজি পালে কোনখন গাড়ী সেফ হয় বলক পাছৰ পাজলটো চাওঁ এবাৰ এজন বহুত ধনী ব্যৱসায়ীৰ আপেল কটাৰ সময়ত হাতৰ আঙুলিত চুৰিখন লাগি হৰহৰকৈ তেজ ওলায় আৰু অলপ সময়ৰ পাছতেই সেই ব্যৱসায়ীজনৰ মৃত্যু হৈ যায় পুলিচে খবৰটো পাই মানুহজনৰ হত্যা হৈছে বুলি ঘৰৰ মানুহক সোধা পোছা কৰিবলৈ আৰম্ভ কৰে তেতিয়া পুলিচক ঘৰৰ মানুহে জনায় যে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ এনেকুৱা এক ধৰণৰ এলাৰ্জি আছে যাৰ বাবে তেওঁলোকৰ দেহত সৰুকৈ যদিও কটা চিগা হয় তেওঁলোকৰ মৃত্যু হৈ যাব পাৰে কথাষাৰ শুনি পুলিচ তাৰ পৰা গুচি যায় ব্যৱসায়ীজনৰ মৃত্যু হোৱা 5 দিনা দুজন ল'ৰা সেই ব্যৱসায়ীজনৰ ঘৰলৈ আহে আৰু নিজকে সেই ব্যৱসায়ীজনৰ সন্তান বুলি ক'বলৈ আৰম্ভ কৰে এনে পৰিস্থিতি দেখি পৰিয়ালৰ মানুহে পুলিচক ফোন কৰি মাতে পুলিচ অহাত পৰিয়ালৰ মানুহে জনায় ব্যৱসায়ীজনৰ মাত্ৰ এজনহে ল'ৰা আছিল যিজন সৰুৰে পৰা বিদেশত পঢ়ি আছিল বাপেক মৰাৰ
কৰাৰ বাবে তেওঁ ঘৰলৈ আহিছিল। এতিয়া যি দুজন ল'ৰা আহিছে দুয়োজন দেখাত একেই। আমি ধৰিব পৰা নাই আমাৰ ল'ৰা কোনটো। পুলিচ আহি ল'ৰা দুজনৰ নথি পত্ৰবোৰ চোৱাত গোটেই নথি পত্ৰবোৰে দুয়োজনকে সেই ব্যৱসায়ীজনৰ সন্তান হিচাপে প্ৰমাণ কৰে। পুলিচে ল'ৰা দুজনক বাপেকৰ কিছুমান ব্যক্তিগত কথা সোধাত দুয়োজনে সেইবোৰ কথাৰো শুদ্ধ উত্তৰে দিয়ে। পুলিচ এতিয়া মহা চিন্তাত পৰিল। পুলিচ অফিচাৰজনে অলপ সময় ভাবিলে আৰু দুয়োজনৰে ব্লাড টেষ্ট কৰোৱাৰ সিদ্ধান্ত ল'লে। কথাষাৰ শুনি দুয়োজন ল'ৰাৰে এজনে ব্লাড টেষ্ট কৰাবলৈ মান্তি হ'ল আৰু এজনে ব্লাড টেষ্ট কৰাবলৈ মান্তি নহ'ল। পুলিচে লগে লগে ব্লাড টেষ্ট কৰাবলৈ মান্তি হোৱা ল'ৰাজনক এৰেষ্ট কৰিলে আৰু মান্তি নোহোৱা ল'ৰাজনক আৰু সেই ব্যৱসায়ীজনৰ সন্তান বুলি ঘৰত গতাই দিলে। এতিয়া আপুনি ক'ব পাৰিবনে ব্লাড টেষ্ট কৰিবলৈ মান্তি হোৱাৰ পিছতো ল'ৰাজনক কিয় পুলিচে এৰেষ্ট কৰিলে? কাৰণ সেই ব্যৱসায়ীজনৰ মৃত্যুৰ সময়ত পৰিয়ালৰ মানুহে জনাইছিল যে তেওঁলোকৰ পৰিয়ালত এনে এক ধৰণৰ এলাৰ্জি আছে যাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ অলপমান কটা-চিগা হ'লেও মৃত্যু হোৱাৰ সম্ভাৱনা আছে। সেইবাবে ল'ৰাজনে ব্লাড টেষ্ট কৰাবলৈ মান্তি হোৱা নাছিল। এনে ধৰণৰ স্মাৰ্ট পুলিচ যদি আমাৰ অসমতো থকা হয় বহুত ভাল হ'ল হয়, নহয়নে বাৰু? ইয়াত ইনষ্টাগ্ৰামৰ দুটা লোগো দেখা গৈছে। আপুনি ক'ব লাগে ইয়াৰে কোনটো আচল লোগো।